নমস্কাৰ বন্ধুসকল, আজি অকণ ওলাই আহিছোঁ। বহুত দিনৰ মূৰত লকডাউন চলি আছে, ইয়াতে দিল্লীতে আছোঁ। লকডাউন চলি আছে, লকডাউনৰ পৰা মানে বহুত দিন হ'ল ক'লৈকো ওলাই যাব পৰা নাই। তো আজি ভাবিলোঁ অকণ ওলাই যাওঁ। মোৰ লগত আছে ভিনদেউ, আমি অকণ ওলাই যাম। আপোনালোকৰ এটা কামত যাওঁ আচলতে, এছেম্বল ডেস্কটপ এটা বিচাৰি যাওঁ। এছেম্বলৰ মানে চাবগৈ লাগে তাক কিমান প্ৰাইচবিলাক পৰে। তো সেইটো কাৰণে যাওঁ। যদি খোলা আছে দোকানটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, চাই থাকিব আপোনালোকে। ৰোড বহুত ৰ'দ, গা চা জ্বলি গৈছে। আজি কি চাম, ক'ত যাম, আজি ক'ত যাম? জনকপুৰী ডিষ্ট্ৰিক্ট চেণ্টাৰ। এইটো ডাঙৰ কম্পিউটাৰ মাৰ্কেট নেকি? মানে জনকপুৰী ডাঙৰ কম্পিউটাৰ মাৰ্কেট। সাউথ দিল্লীৰ আটাইতকৈ ডাঙৰ মাৰ্কেট। সাউথ দিল্লীৰ আটাইতকৈ ডাঙৰ কম্পিউটাৰ মাৰ্কেট জনকপুৰী। তাত কি চাম? কম্পিউটাৰ চাম, এক্সেসৰিজ চাম। আমি বৰ্তমান আছোঁ নজফগড়ত। নজফগড়ত আছোঁ আমি বৰ্তমান। তো নজফগড়ৰ পৰা জনকপুৰীলৈ কিমানমান দূৰ হয়? হা কিমান? 15-16 কিলোমিটাৰ। ঠিক আছে, এতিয়া একদম তুফান ৰ'দত 15 কিলোমিটাৰ আমি যাম। গৈ তাত আমি বস্তুবিলাক চাবলৈ চেষ্টা কৰিম। যদিহে দোকান খোলা আছে, তেতিয়াহে আমি দেখাব পাৰিম। যদি দোকান খোলা নাই তেতিয়াহ'লে আমি উভতি আহিব লাগিব। আমি অলপ মেইন ৰাস্তাৰ পৰা মানে অলপ সোমাই দিছোঁ, গলিৰ ভিতৰেদি আহি গৈছোঁ। এইটো গলিৰ মাজেদি আমি যাম। 2019ত যেতিয়া মই ইয়াতে আছিলোঁ, দিল্লীত আছিলোঁ, 2019ত আছিলোঁ। 2020ত মানে ছমাহমানৰ কাৰণে মই ঘৰলৈ গুচি গ'লোঁ। লকডাউনৰ কাৰণে ফচি গ'লোঁ, মই আহিব নোৱাৰিলোঁ আৰু। বাট 2021ত আকৌ আহি গ'লোঁ। 2019ত যেতিয়া মই ইয়াতে আছিলোঁ, এইটো ৰাস্তা দিয়ে সদায় অহা যোৱা, মোৰ ক্লাছ, পাৰ্ট টাইম জব, এইবিলাকত অহা যোৱা সদায় এইটো ৰাস্তা দিয়ে আগতে। তো ইয়াতে কেইটামান ঘোঁৰা আছে হা, ৰাস্তাত পোৱা যায়। মই আপোনালোকক দেখাব চেষ্টা কৰিম যদি উলিয়াই থৈছে ঘোঁৰাকেইটা। তো বৰ ধুনীয়া ঘোঁৰা কেইটামান আছে, একদম বগা ঘোঁৰা। ইয়াত বেছিভাগ মানে কি হয়, তো বিয়া যে হয়, বিয়াবিলাকত আপোনালোকে চিনেমা মুভিবিলাকত দেখিছে চাগে, দুলহাটো যোনটো মানে দৰাটো, এই ঘোঁৰাত পূৰা আহে। ঘড়ী হয় আচলতে, ঘড়ী, মাইকী ঘোঁৰা। তো ঘড়ীত আহে, বহুত দাম লয় একদম। এটা ঘোঁৰা আপুনি ভাড়া কৰিলে 50-60 হাজাৰ টকা মানে লৈ লয়। আৰু যদি একে ৰথে চথে ভাড়া কৰি লয়, আৰু ৰথ আছে মানে, ৰথে চথে যদি ভাড়া কৰি লয়, তেতিয়াতো কিমান হৈ যায়? 80,000 ওপৰত হৈ যায় ন? 80,000 টকাৰ ওপৰত হৈ যায়। পাবলৈও নাইকিয়া হৈ যায়। তো ছিজনত পাবলৈও নাইকিয়া হয়, এইটো এটা ডাঙৰ মুস্কিল। তো বহুত আগৰ পৰাই বুক কৰি থ'ব লাগে। তো আপোনালোকে যদি ঘোঁৰা চোৰাত কেতিয়াবা বিয়াত ঘোঁৰা চোৰা উঠাম বুলি ভাবিছে, আগৰ পৰাই বুক কৰি থ'ব। আমাৰ ফালে অসমততো ইমান এটা সেইটো নায়েই বাৰু, ইয়াতে আছে আৰু। সিহঁতে কয় যে ঘোঁৰাকেইটা যদি আছে, মই আপোনালোকক দেখাব চেষ্টা কৰিম বাৰু। বৰ্তমান আহি পেলাই আমি গলিটো পাই গ'লোঁ। এইটো 2019ৰ মেম'ৰেবল ৰাস্তা হয় মোৰ কাৰণে। সদায় এইফালেদি অহা যোৱা মোৰ, সদায়। এইটো কিন্তু নালা আকৌ দেই, দিল্লী মেইন নালা। দিল্লী মেইন নালা মানে আপোনাৰ এই যোনটো বৰ্ডাৰ আছে, বৰ্ডাৰটো ইফালে গোটেইটো নালা হয় পূৰা। তো এইটো দেখিছেনে কিমান গেন্দা পানী আহি আছে? এইটো ছাৰ্ভিচ নালা। এইটো ছাৰ্ভিচ নালা, যেনেকৈ ছাৰ্ভিচ ৰোড বুম গোন্ধায়, কিন্তু উপায় নাইকিয়া। এইফালেদি মানে শ্বৰ্টকাট হয় বহুতখিনি, সেইকাৰণে আমি আহোঁ। ৰাস্তাটো ভাল লাগে, আৰু আমাৰ মৰমৰ ঘোঁৰাকেইটাও পোৱা যায়। এই ঘোঁৰাকেইটাৰ মৰমতে আহি থাকোঁ আমি। ঘোঁৰাকেইটাৰ কাৰণে আহিব লগা হয়, সদায় চাই যাওঁ ঘোঁৰাকেইটাক। মুকলি লাগিছে না আগতকৈ? ইয়াতে কিবা গছবিলাক কাটি দিলে নেকি, এনেকুৱা লাগে। গছবিলাক চাফা কৰিছে বোলে, মুকলি লাগিছে অলপ আগতকৈ। আমাৰ এইটো সময়ত আকৌ আমাৰ অসমত গাঁওবিলাকত আকৌ জংঘল লাগে। বহুত জংঘল। ইয়াত মুকলি লাগে।
তাত কি হয়, এইটো বহাগৰ বিহু ছিজন নাই, বহাগৰ বিহু পাৰ হৈ গৈছে এতিয়া। তো গছবিলাকত নতুন পাতবিলাক আহেতো, সেইকাৰণে দেখিও ভাল লাগে গছবিলাক। কাচৰা এইটো পিঠা, এইটো গোবৰৰ পিঠা। জুই জ্বলাবৰ কাৰণে বহুত বেষ্ট হয়, মানে ইহঁতে জুই জ্বলাই যদি গোবৰৰ পিঠা হয়। গৰু ইয়াৰ গৰুবিলাক দেখাই দিব লাগিব। ডাঙৰ ডাঙৰ ন, মস্ত ডাঙৰ ডাঙৰ গৰু। ইয়াত নাই, এতিয়া নাই বাৰু। আমাৰ অসমৰ একদম এটা এটা পলত এজনী মাইকী গৰুৱে মাৰি পেলাব খুচি খুচি, এনেকৈ শিংকেইডালটো একেবাৰে বিকট বিকট শিং আৰু। এয়া মতা গৰুবিলাকতকৈ আমাৰ মাইকী গৰুবিলাক বেছি ডাঙৰ ডাঙৰ। এইজনী মাইকী গৰু কিমান ডাঙৰ, একদম মস্ত মস্ত মাইকী গৰু। হাইব্ৰিডতকৈও বেছি। কুকুৰবিলাকো ডাঙৰ। কুকুৰবিলাকো ডাঙৰ ডাঙৰ। আমাৰ ঘোঁৰা 5টা বল আমি পাবলৈ গৈ আছোঁ। ঘোঁৰা পাই যাম আমি এতিয়া, কিন্তু ৰাস্তাটো অকণ বেয়া হয়, অকণ ভাল কৰাই নাই। আগৰ পৰাই এনেকুৱাই আছে একদম। 2019 যেতিয়া মই আহিছিলোঁ প্ৰথম ফাৰ্ষ্ট টাইম, তেতিয়াও এনেকুৱাই আছিলে, এতিয়াও এনেকুৱাই। বৰষুণ দিলে একদম বুম বোকা হৈ যায় এইখিনিত, বহুত বোকা। পানীও ৰখে, জমা হয় পানী। নালা গোন্ধটো গোন্ধই বা কি চাবা আৰু, চব ককটেল বনি যায়। বৰ্তমান আহি আমি ঘোঁৰাকেইটা পাই গ'লোহি। আপোনালোকে এইফালে দেখা পাব, একদম বগা বগা, অকণ শ্ল'কৈ যাব হা। কি ধুনীয়া ধুনীয়া বগা বগা ঘোঁৰা দেখিছে, বহুতকেইটা আছে একদম। এইবিলাক চব বিয়াৰ ভাড়াত যায়, বিয়াৰ কাৰণে ভাড়া। অকণমান গা ধুব নাই চাগে, লেতেৰা হৈ আছে, সদায় গা ধুৱাই থাকে সিহঁতক ধুনীয়াকৈ। এইখন এখন ষ্টাইল আছে, আৰু এখন আছে অকণ আগত, আৰু কেইটামান আছে। ৰাস্তাত উঠিছোঁ আমি, এইটো মেট্ৰ' লাইন হয়, ব্লু লাইন ন এইটো। এইবিলাক পিলাৰবিলাকত নথোৱা আছে। আমি বৰ্তমান জনকপুৰী পাম এতিয়া। মাৰ্কেট খোলাটোহে কথা আৰু, মাৰ্কেট খুলিব লাগে। এইটো হ'ল আমাৰ ৱেষ্টাৰ্ণ মল, য'ত আমি 2019 আমাৰ অফিচ আছিলে ইয়াতে, আমি ইয়াতে কাম কৰিছিলোঁ। এইটো এইফালে মানে এইফালে ডিভাইডাৰ নাই, এইফালে ডিভাইডাৰ আছে, এইফালে ঘূৰি যাব লাগিব। এইটো ৱেষ্টাৰ্ণ মলৰ পাৰ্কিং হয়, ইয়াতে বাইক চাইক পাৰ্কিং। এতিয়াতো লকডাউনৰ কাৰণে মানুহ দুনুহ নাই ইমান, তো বহুত জেগা আছে, এনেই জেগাই নাথাকে। এতিয়া বাইকখন পাৰ্কিং কৰি লওঁ। দোকানবিলাক খোলা পামনে নাপাম বাৰু আজি? দোকানবিলাক খোলা পামনে চাগে? নাপালেতো ডাঙৰ কথা হ'ব, ইমান দূৰলৈ আহিছোঁ। প্ৰায়বিলাক বন্ধ হৈ আছে দেখোন। এইবিলাক বহা জেগা, অফিচৰ মানুহবিলাকে লাঞ্চ টাইমত বহে। জনকপুৰী ডিষ্ট্ৰিক্ট চেণ্টাৰ। এইখন নেশ্যনেল ফ্লেগ। ভাৰত মাতা কি জয়। দেখাই দিয়া ফ্লেগখন। ফ্লেগখনতো বহুত ডাঙৰ ফ্লেগ, ক'ত আছে? মস্ত ডাঙৰ ফ্লেগ। এই জেগাখনতে এখন আগতে বহুত বিৰিয়ানী দোকান এখন আছিলে, বহুত ধুনীয়া বিৰিয়ানী বনায়। আৰু আমাৰ নিচিনা অসমৰ নিচিনা বিৰিয়ানী নহয় আৰু। আমাৰ তাত বিৰিয়ানী খাইছোঁ 180 টকাত 2 পিচ মাংস দিব, ইয়াতে 100 টকাত আপুনি 5-6 পিচ মাংস পায়, সেইটোতো ডাঙৰ কথা। ভাতটো এগাল, চাউলটো এগাল দিয়ে, বহুত দিয়ে। ইয়াতে আগতে খাইছিলোঁ বিৰিয়ানী, বহুত দিন হ'ল বিৰিয়ানী খোৱা নাই।
বন্ধ লকডাউন আজিকালি আকৌ বাহিৰৰ বস্তুবিলাক খাবলৈ ভয়ো লগা হৈছে ওহো আমাৰ আহাটো লোকচানেই হ'ল নেকি চব দোকানবিলাক বন্ধ হয় চব কম্পিউটাৰ পাৰ্টছৰ দোকানবিলাক চব বন্ধ হৈ আছে এতিয়া বৰ্তমান বহুত সস্তাত পোৱা যায় বহুত সস্তাতে পোৱা যায় আপুনি যিকোনো পাব লেপটপ পাব ছেকেণ্ড হেণ্ড পাব নতুন পাব ভাড়ালেও পাব আনকি চলাবলৈ তো চব দোকান বন্ধ আছে অকণ ভিতৰত চাওঁ ভিতৰবিলাক খোলা আছে নেকি চব বন্ধ এখন খোলা আছে ৰিপেয়াৰিঙৰ দোকান তো ইয়াত এটা চিনেমা হলো আছে কি নাম এইটো আইনক্স ন আইনক্স মুভি থিয়েটাৰ মৰ্টেল কম্বেট লাগি আছে কি পালি দিয়ে নাই নহয় চাহ খাইছে চব বন্ধ লোকচান এটা নাইজেৰিয়া মানুহ ন নাইজেৰিয়া নে আইনক্স মুভি কি এখন মুভি লাগি আছে এতিয়া বৰ্তমান আইনক্স থিয়েটাৰ চাবলৈ অহা নাই কোন আহিবনো মেকডনাল্ডছ খোলা আছে আহি পেলাই খাব পাৰিব আপোনালোকে চব বন্ধ এনেই আহিলোঁ বেকাৰ হৈ গ'ল আহা চব বহোঁ বোলো বহুত গৰম হয় ইয়াতে দিল্লীতে এতিয়া বৰ্তমান বহুত গৰম আছে মাছখন অকণ খুলি দিছোঁ বাৰু হেলমেট পিন্ধি ল'লে নহ'ব পুলিচে দাণ্ডা দিব খুব তো বহুত গৰম এতিয়া আহিলোঁ এখনৰ চব দোকান বন্ধ আছে বৰ্তমান তো বেলেগ দিনাখন আকৌ আহিব লাগিব কষ্ট কৰিব লাগিব আজি ভাবিছিলোঁ আহি পেলাই চাই যাম বুলি কিন্তু নাপালোঁ অভিনটো আছে বেয়া নাপাব অভিনটো কৈ দিয়ক বেয়া নাপায় যাতে আমাক আৰু দেখাব নোৱাৰিলোঁ আপোনালোকক বেলেগ দিনাখন দেখাম আকৌ আহি পেলাই এতিয়া আৰু কি ক'ম ঠাণ্ডা এটা খাই আমি যাওঁগৈ আৰু নহ'লে সন্ধিয়া হ'লে পুলিচে খুব দিব খুব আপোনালোকে চাই থাকিব নেক্সট ভিডিঅ'ত আপোনালোকক হয়তো মই দেখাবলৈ চেষ্টা কৰিম আহি পেলাই আকৌ